আজি আলোড়নৰ প্ৰতিনিধি হৈ আমাৰ মাজত উপস্থিত আছে ৰিণ্টু ফুকন। মই ৰিণ্টু ফুকনক সোৱণশিৰি জৈৱিক কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। আচলতে বেপাৰীয়ে লৈ যাব, সেইকাৰণে কিনা লগত বেলেগ সাৰ প্ৰয়োগ নকৰিব। আৰু আমি এজোপা ৰঙালাও গছত প্ৰায় 50 গ্ৰাম ব্যৱহাৰ কৰোঁ। এজোপা ৰঙালাও গছ আৰু এজোপা জলকীয়া গছত প্ৰায় 25 গ্ৰাম। বাকী কৃষক বন্ধুসকল কলচ F1 ইয়াৰ প্ৰডাকশ্যন খুব ভাল, অৰ্জুনাতকৈও বহুত বেছি প্ৰডাকশ্যন। আচলতে আমাৰ তাত ভ্ৰান্ত ধাৰণা আছে, বহুতে কয় যে কোমোৰা বিশেষকৈ ছালত হয় বা চাঙত হয় বুলি কোমোৰা কোৱা হয়, কিন্তু তাৰ বিপৰীতে এইবাৰ আমি নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ লগত আজি আছে মুক্তাৰ দা। তেওঁ কিছুমান খেতি কৰি আছে পিঠাগুৰিৰ চাপৰিত, আৰু তেওঁক লগ ধৰিবলৈ আহিলোঁ আজি আলোড়ন এগ্ৰ'ৰ হৈ। গতিকে তেওঁৰ লগত কিছু কথা পাতিম এতিয়া। বলক আমি ভিডিঅ'টো চাওঁ বলক। বন্ধুসকল, আলোড়ন অসমৰ কৃষি ক্ষেত্ৰত নব্য পৰিচিত এটা নাম। আলোড়নে যোৱা কেইবাটাও বছৰ ধৰি 13জন যুৱকক লৈ সংস্থাপনৰ বাট মুকলি কৰি আহিছে। কৃষি ক্ষেত্ৰত বিশেষকৈ আত্মনিয়োগ কৰি তেওঁলোকে স্বাৱলম্বিতাৰ যি নিদৰ্শন দেখুৱাইছে, তাৰ সমান্তৰালকৈ শেহতীয়াকৈ তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি সেইবোৰ বজাৰতো উলিয়াবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে আলোড়নে বিভিন্ন সময়ত অসমৰ থলুৱা কৃষকসকলক জনসাধাৰণৰ ওচৰত পৰিচিত কৰাই তেওঁলোকক উৎসাহ উদ্দীপনা আগবঢ়াইছে। আৰু আজি আলোড়নৰ প্ৰতিনিধি হৈ আমাৰ মাজত উপস্থিত আছে ৰিণ্টু ফুকন। মই ৰিণ্টু ফুকনক সোৱণশিৰি জৈৱিক কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰিণ্টুৱে আজি আমাৰ সোৱণশিৰি জৈৱিক কৃষি ফাৰ্মলৈ আহিছে, আৰু মই ৰিণ্টুক স্বাগতম জনাইছোঁ। লগতে মোৰ কৃষি ফাৰ্মখন দেখুৱাবৰ কাৰণে ৰিণ্টুক মোৰ কৃষি ফাৰ্মৰ মাজলৈ লৈ আহিছোঁ। এইটো আমাৰ জলকীয়া খেতি ৰিণ্টু। জলকীয়া ইয়াত প্ৰায় 1400 জোপা আছে। 1400 জোপা হয়। কি জাতৰ আছে ইয়াতে? ইয়াত আছে নানহেমছ কোম্পানীৰ লেজাৰ, আৰু এইখিনি মাইক্ৰ' কোম্পানীৰ হাইব্ৰিড জাতৰ। আৰু বৰ্তমানে কিমান মান বজাৰত দিছে? বজাৰ মূল্য আমি 50ৰ পৰা 40 টকাৰ ভিতৰত, বেপাৰীয়ে 40 টকাকৈ লৈ যায়, আৰু কোনোবাই যদি ফাৰ্মৰ পৰা নিয়ে তেতিয়া আমি মাত্ৰ 50 টকা লওঁ। কিমান মান দিছে এতিয়ালৈকে? বৰ্তমান এতিয়ালৈকে 5 কুইণ্টেলমান দিয়া হ'ল। 5 কুইণ্টেলমান দিয়া হ'ল। আৰু কথা এটা মই এইখিনিতে ক'ব খুজিছোঁ, আমি জলকীয়াৰ মাজত কিন্তু এটা খেতি কৰিছোঁ। এইবিলাক জলকীয়াৰ মাজত আমি ৰঙালাও গছ দি দিছোঁ, যাতে আমাৰ জলকীয়া খেতিটো শেষ হৈ যোৱাৰ পিছতো আমি এই মাটিডোখৰৰ যিটো মূল্য সেইটো লাভ কৰিবলৈ সক্ষম হওঁ। আগলৈ যদি তুমি অলপ চোৱা দেখিবা, ৰঙালাও গছ আছে মাজে মাজে অদূৰত। এই জলকীয়াৰ মাজত আমি ৰঙালাও দিছোঁ এজোপা। সেইটো আচলতে ইয়াক চিকিৎসা ব্যৱস্থা কৰিবলগীয়া হৈ আছে। যদি আমি অকণমান আগলৈ যাওঁ, আমি এইখিনি জলকীয়াৰ মাজতেই ভোট জলকীয়া কিছু দিছিলোঁ। ভোট জলকীয়া লাগি আছে, এইখিনি যদি দেখুৱাব পৰা যায়, অলপ তললৈ যদি দেখুৱাব পৰা যায়, এইবোৰ ভোট জলকীয়া লাগি আছে, যথেষ্ট পৰিমাণে লাগিছে। আৰু মই এটা কথা এইখিনিত কিন্তু আমাৰ কৃষক বন্ধুসকলক ক'ম, যদি কোনোবাই ভোট জলকীয়া খেতি কৰিব খুজিছে, যিটো নাগামিৰ্চ চিডছ আমাৰ থলুৱা যিটো জাতৰ, মনত ৰাখিব কি ক'লে, নাগামিৰ্চ বুলি কোৱা হয়, কিং চিল্লি বুলিও কোৱা হয়। এই কিং চিল্লি কিন্তু গুটি বজাৰত ভেজাল গুটি বিক্ৰী কৰি আছে, যিটো যথেষ্ট পৰিমাণে লাগে, কিন্তু ইয়াৰ যিটো সোৱাদ, প্ৰকৃত যিটো ইয়াৰ জ্বলা, সেইটো পোৱা নাযাব। কিন্তু আমাৰ যিটো ঘৰুৱা জাতৰ বীজ জলকীয়া বা লতাহ বি বুলি এটা আছে, এইকেইটা জাত যদি কৰে কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব। আৰু এয়া মোৰ জলকীয়া খেতি, আমি জলকীয়া খেতিৰ মাজে মাজে আগবাঢ়ি আছোঁ ৰিণ্টু আৰু মই। ৰিণ্টু বহুত দিনৰ মূৰত আহিছে আমাৰ ঘৰলৈ, আমাৰ ফাৰ্মলৈ। এইখিনিতে মই দেখুৱাইছোঁ আমাৰ যিবোৰ অপতৃণ নিষ্কাশন কৰি থকা হৈছে এয়া খুব সুন্দৰকৈ। এতিয়া বিহু বতৰত যিহেতু মানুহবিলাক বিহু বুলি ঘৰত আছে, আহিব পৰা নাই সকলো, আৰু কামবিলাক চলি আছে এনেকৈ। এই চাপৰি অঞ্চলত মানে আমাৰ নদী কাষৰীয়া অঞ্চলবিলাকত খেতি কৰিলে এটা অসুবিধা বেছি হয়, যিটো অপতৃণৰ সমস্যা। আৰু সেইটো কাৰণে আমাৰ বহু কৃষকে মালচিং পেপাৰ ব্যৱহাৰ কৰে। আৰু সুবিধাটো হ'ল ইয়াতে খুব পলস প্ৰতি বছৰে নদীয়ে পেলোৱা পলসত এই প্ৰতি বছৰে মাটিটো আমাৰ ইয়াত ঋণু হৈ থাকে।
সেইটো এটা সুবিধা। জলকীয়া আয়ুসকাল শেষ হ'ব আৰু তাৰ লগতে আমি এইবিলাক কোমোৰা পুলি কোমোৰা বগাই যাব আৰু আমি জলকীয়াৰ পিছতে কোমোৰা যিটো লাভালাভ সেইটো পাম। জলকীয়াখিনি উঠাই দিব, উঠাই দিয়াৰ পিছত মানে কোমোৰাটো বগাই যাব, বাঢ়ি আহিব ন? হয় হয় হয়। এইটো ছালত দিবনে নে তলত বাঢ়িব? এইটো মাটিতে হ'ব। মাটিতে হ'ব। এইটো আচলতে আমাৰ তাত ভ্ৰান্ত ধাৰণা আছে। বহুতে কয় যে কোমোৰা বিশেষকৈ ছালত হয় বা চাঙত হয়, ছালত হয় বা চাঙত হয় বুলি কোমোৰা কোৱা হয়। কিন্তু তাৰ বিপৰীতে এইবাৰ আমি মাটিত ৰোপণ কৰি চাইছোঁ আচলতে কি হয়। আৰু মই দেখুৱাম, আমাৰ ইতিমধ্যে কোমোৰা লাগি আছে, লাগি আছে। আমি কোমোৰা দেখুৱাম। আৰু এই জলকীয়াৰ পিছতে এইটো তিয়হ, এডোখৰ খালী ঠাই আছিল, খালী ঠাইডোখৰত আমি তিয়হ, হয় তিয়হ বৰ্তমান লাগিবলৈ আৰম্ভ কৰিছে, এইবিলাক কলিয়াই আছে। এইটো লাগিছে, হয়। আৰু তিয়হৰ কাষত আমি এইটো গৰিয়া আলু দিছিলোঁ। এইটো কি হয়? এইটো গৰিয়া আলু। গৰিয়া আলু, কোনোবাই মিঠা আলু বুলি কয়, আমাৰ ইয়াত গৰিয়া আলু বুলি কোৱা হয়। কবি খেতি উঠি গ'ল আৰু এতিয়া আমি ইয়াত নতুনকৈ ধনিয়া পাৰিছোঁ আৰু লগতে মৰিচা শাকৰ গুটি পাৰি দিয়া হৈছে। এইখিনি গজিবই এতিয়া। এইখন মোৰ বেঙেনা বাৰী, বেঙেনা এতিয়া শেষ হৈছে। আৰু বেঙেনাৰ মাজে মাজে আমি ৰঙালাও আৰু জাতিলাও, লগতে কোমোৰা আৰু ঠাই বিশেষে তিয়ঁহ গছ লগাই থৈছোঁ, যাতে বেঙেনা খেতি শেষ হৈ যোৱাৰ পিছতো আমি ইয়াৰ মাটিডোখৰ যিটো মূল্য সেইটো আমি উলিয়াব পাৰোঁ। এতিয়া আমি আগলৈ যদি চাওঁ, আমাৰ তিয়ঁহো লাগি আছে, ৰঙালাও লাগি আছে, আৰু ঠিক তেনেদৰে অন্যান্য জাতিলাও কলিয়াই আছে। এতিয়া এই বেঙেনা গছবিলাক আমি কাটি পেলাম। কাটি পেলোৱাৰ পিছতে আমি মানে লতাজাতীয় যিবিলাক শস্য ইয়াত লগাইছোঁ, লাওজাতীয় শস্য, সেইবিলাক বগাই যাবলৈ মানে চান্স পাব। আৰু ইতিমধ্যে লাগিবলৈ আৰম্ভ কৰিলেই। আমি চেষ্টা কৰিছিলোঁ যাতে একেডোখৰ মাটিকে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায়। আৰু তাৰ মাজতে আমি এইবোৰ জাতিলাও গছ দিছিলোঁ, বেঙেনাৰ মাজত জাতিলাও গছ দিছোঁ। এয়া জাতিলাও কলিয়াইছে, মানে অকণো নৰখাকৈ মানে খেতি আমি কৰি থাকিব পাৰোঁ। হয় হয়, একেডোখৰ মাটিতে আমি বিভিন্ন খেতি লগাই আমি ইয়াৰ লাভালাভ ল'ব পাৰোঁ। মই এইখিনিতে যুৱকসকলক কম, যিসকল কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈছে, তেওঁলোকে যিসকলে বেঙেনা খেতি কৰে বা জলকীয়া খেতি কৰে, তেওঁলোকে জলকীয়াৰ লগত সময় অনুযায়ী যদি অন্যান্য লাওজাতীয় বা লতাজাতীয় শস্য ৰোপণ কৰে, তেতিয়া সেই এটা নিৰ্দিষ্ট খেতি শেষ হৈ যোৱাৰ পিছতো বাকী যিখিনি মাটিডোখৰৰ লাভালাভ সেইটো উঠাব পাৰিব। ৰিণ্টু আৰু মই আহি আছোঁ আমাৰ কেৰেলা খেতি চাবলৈ। এয়া আমাৰ কেৰেলা খেতি খুব সুন্দৰকৈ ফুলি আছে। ৰিণ্টুৱে যদি কেৰেলা বিক্ৰী কৰিছে নাই? বিক্ৰী কৰি আছোঁ, বিক্ৰী কৰি আছোঁ। বৰ্তমান বজাৰ মূল্য বৰ্তমান 15ৰ পৰা 10 ক'ৰবাত লাগি আছে। এইটো হয়, এইটো এটা ডাঙৰো আছে ক'ৰবাত। ইয়াৰ আয়ুসকাল কিমান দিনলৈকে থাকিব? আয়ুসকাল মানে মই এইটো আঘোণ মাহত ৰোপণ কৰিছিলোঁ পুলি, আৰু আঘোণ মাহৰ পৰা বৰ্তমান ফল দিয়ে আছে। আঘোণ মানে পুহ মাঘ মাহমানৰ পৰা ই ফল দিছে। এতিয়ালৈকে মই বিক্ৰী কৰি আছোঁ। প্ৰায় তলত এইবোৰ কি আছে? জাবৰ তলত নৰা আছে, আৰু লগতে মই আগলৈ অকণমান দেখুৱাম, ধান খেৰৰ নৰা আছে। আৰু তাৰ লগতে এইবোৰ সৰিয়হৰ যিটো কটালি, সৰিয়হৰ কটালি, এইটো সৰিয়হৰ কটালি খুব সুন্দৰকৈ পাই দিয়া হৈছে। আৰু তাৰ লগতে এয়া সৰিয়হৰ কটালি, আৰু তাৰ লগতে এয়া কোমোৰা গছ। কিন্তু এইটো কোমোৰাটো মই এবাৰ পৰীক্ষামূলকভাৱে কৰিছিলোঁ। আচলতে মাটিত কোমোৰা হয়নে নহয় এইটোক লৈ মোৰ এটা সন্দেহ আছিল, আৰু মই ফেচবুকত পঢ়িবলৈ পাইছিলোঁ মাটিটো কোমোৰা কৰিব পৰা যায় বুলি। আৰু যিহেতু ইয়াক কোনোবাই ছাল কোমোৰা বুলিও কয়, ছাল কোমোৰাটো আচলতে ছালতহে লাগে। ইয়াতে জৈৱিক সাৰ ব্যৱহাৰ কৰিছে নে ৰাসায়নিক? সম্পূৰ্ণ জৈৱিক, 100% জৈৱিক। বিলাহী খেতি কৰিছিলোঁ, এতিয়া শেষ হৈছে। কিন্তু বিলাহী শেষ, খুব বেছি নহয়। এই চিডটোৰ নাম আছিল, এই বিলাহী গুটিটোৰ নাম আছিল বায়'চিডছ। এইটো আমাৰ অসম চৰকাৰে যোগান ধৰা কৃষি বিভাগে। আৰু মই কওঁ, কৃষি বিভাগে বৰ্তমান যিবিলাক চিডছ যোগান ধৰি আছে, এইবোৰ খুব উন্নত মানদণ্ডৰ। আৰু মই আচলতে ইয়াত একো নিদিয়াকৈ, ইয়াত কোনো ধৰণৰ অৰ্গেনিকেই হওক, কেমিকেলেই হওক, কোনো একো বস্তু ইউজ নকৰাকৈ ই খুব সুন্দৰ প্ৰডাকশ্যন দিছে। আৰু ইতিমধ্যে মই এই প্ৰায় 100-150 জোপা গছত মই 5 কুইণ্টেলটো মোৰ হিচাপত আছে। তাৰ উপৰিও আমি ঘৰত খোৱা, আত্মীয় স্বজনক দিয়া, এইখিনিতো কৰি আছোঁ। মানে প্ৰায় 8 কুইণ্টেলমান এই 100-150 জোপাত বিলাহী পোৱা গৈছে। এইবাৰ আমি আমাৰ নহৰু বাৰীখন চাওঁ। নিশ্চয়, এইবিলাক নহৰু উঠাই থকা হৈছে। প্ৰায় 20 কুইণ্টেল নহৰু আমি এইবাৰ এই এবিঘা মাটিত পাইছোঁ। আৰু সেই হিচাপত যদি চাবলৈ যাওঁ, তেনেহ'লে আমাৰ প্ৰডাকশ্যন কম হৈছে বুলি কিন্তু ক'ব নোৱাৰি।
এইটো খেতিটো এইবাৰ প্ৰথম কৰিছে আগত কৰিছিলে নেকি নহৰু খেতি মই এইবাৰ প্ৰথম কৰিছোঁ ইয়াৰ বজাৰ মূল্য কেনেকুৱা বৰ্তমান 80 টকা 80 টকা চলি আছে 80 টকা হয় 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 এটা সুন্দৰ আয় এটা হৈছে ইয়াৰ পৰা তেখেতে যিহেতু ৰঙালাও খেতি প্ৰধানকৈ ৰঙালাও খেতি কৰিছিলে গতিকে 5 বিঘামান কৰিছে বুলি কৈছে তেখেতে গতিকে আমি ৰঙালাও খেতি এতিয়া বৰ্তমান চাবলৈ যাওঁ বলক একেলগে চাওঁ এয়া মোৰ আমাৰ যিটো থলুৱা প্ৰজাতিৰ ৰঙালাও এইবিলাক ইয়াত লাগি আছে ইয়াৰ মানে ৰঙালাও কিছুমান সোৱাদৰ ভিন্নতা আছেতো এইটো অলপ আঠা লেটিয়া যিটো এইটো আঠা আছে আৰু এইটো মিঠা হ'ব আৰু সৰুটো লাগি আছে মই অকণমান আগলৈ যদি যাওঁ এইবিলাক ঘৰুৱা প্ৰজাতি এইটো কিন্তু ঘৰুৱা নহয় এইটো হাইব্ৰিড হয় হয় এইটো ডাঙৰ হ'ব নেকি ই ডাঙৰ নহয় আৰু ইয়াতকৈ ডাঙৰ নহয় ন ইয়াতকৈ ডাঙৰ অৱশ্যে পকিবলৈ আৰম্ভ কৰা নিচিনা হৈছে ন কালাৰটো পকিবলৈ প্ৰায় আৰম্ভ কৰিছে এই কথাটো এনেকুৱা থলুৱা প্ৰজাতিৰ যিটো ৰঙালাও এইটো থলুৱা প্ৰজাতিৰ ৰঙালাও থলুৱা হয় ন এইটো থলুৱা আমাৰ যিটো থলুৱা প্ৰজাতিৰ ৰঙালাও এইটো দীঘল হয় জাতটো দীঘল আৰু থুপুকাও হয় ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰি প্ৰায় 6 মাহ 7 মাহ সংৰক্ষণ কৰি ৰাখিব পাৰি যথেষ্ট দিন থাকে মানে থাকে কিন্তু যিটো আপোনাৰ হাইব্ৰিড আমি আগলৈ যাওঁ অকণমান সেয়া থলুৱা প্ৰজাতিৰ এইবিলাক থলুৱা হয় থলুৱা ইয়াক দীৰ্ঘদিন সংৰক্ষণ কৰি ৰাখিব পাৰি কিন্তু যিবোৰ হাইব্ৰিড ৰঙালাও সেইবোৰ দীৰ্ঘদিন আগত এটা চাওঁ এইটো থলুৱা হয় এইটো থলুৱা হয় ন থলুৱা এইটো যথেষ্ট ডাঙৰ দেখাইছে চাওক এইটো যথেষ্ট ডাঙৰ ইয়াতকৈ ডাঙৰো হয় আমি ইমান ডাঙৰ প্ৰজাতিটো লগোৱা নাই আৰু ইয়াৰ মাজে মাজে কিন্তু হাইব্ৰিডো আছে থলুৱা আৰু হাইব্ৰিডৰ বজাৰ মূল্যটো কেনেকুৱা ধৰণৰ হয় বজাৰ মূল্য মানে থলুৱা যিটো ইয়াক আমি যিহেতু সংৰক্ষণ কৰিব পাৰোঁ আৰু অলপ পিছত বিক্ৰী কৰিব পাৰোঁ যিটো সময়ত মানে বস্তুৰ অভাৱ হয় তেতিয়া আমি বিক্ৰী কৰিব পাৰোঁ তেতিয়া 2 টকা দাম পোৱা যায় আৰু যিটো হাইব্ৰিড প্ৰজাতি সেইটো মানে কি দীৰ্ঘদিন যিহেতু ৰাখিব নোৱাৰি গতিকে সোনকালে বিক্ৰী কৰিব পৰা হয় গতিকে তাৰ বজাৰ মূল্য 10 টকাৰ পৰা 15 টকা পাৰ কেজি বা আমাৰ ইয়াততো পিচ হিচাপে বিক্ৰী কৰা হয় পিচ 20ৰ পৰা 25 30 তেনেকৈ পোৱা যায় এইটো থলুৱা হয় প্ৰডাকশ্যন আচলতে মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে এইটো হাইব্ৰিড ইয়াৰ নামটো হৈছে চাকাটা কোম্পানীৰ ভীমা আৰু ইষ্ট ৱেষ্ট কোম্পানীৰ বিশেষকৈ আমাৰ যিখিনি হাইব্ৰিড জাতৰ ইষ্ট ৱেষ্ট কোম্পানীৰ আমি লগাওঁ আপুনি চিডছখিনি ক'ৰ পৰা কালেক্ট কৰে মই লখিমপুৰৰ পৰা আনো আৰু কিছুমান চিডছ ইয়াত পোৱা নাযায় সেইখিনি আমি অনলাইন বিগ হাৰ্ট বা ইণ্ডিয়া মাৰ্ট তেনেকুৱাৰ পৰা কণ্টেক্ট কৰি লৈ আহোঁ যিসকলে এই ছাইটকেইটাৰ কথা নাজানে তেওঁলোকে জানিব পাৰিব আৰু আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰাও চিডছখিনি ক্ৰয় কৰি ল'ব পাৰিব নিশ্চয় এইটো ৰঙালাও অকণমান হাইব্ৰিড হ'লেও ইয়াৰ এটা বিশেষত্ব আছে মই কৈ আছোঁ আচলতে এই ৰঙালাওটো আমি মাটিটো কৰিব পাৰোঁ আৰু আমি চাং উঠাইও কৰিব পাৰোঁ ইয়াক যদি চাং উঠাই কৰা হয় ইয়াৰ প্ৰডাকশ্যনটো আৰু বেছি পোৱা যায় চাঙত কৰিলে ইয়াৰ নামটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ লীলা কোম্পানীৰ প্ৰডাকশ্যন খুব ভাল আৰু খুব সোনকালে হয় মানে মই আঘোণ মাহত গুটি দি মাঘ মাহত ইয়াক বিক্ৰী কৰিছোঁ আৰু এটা বেলেগ ভেৰাইটি আছে আমি চাম এইটো আগলৈ এইটো ভাল হ'ব দেখুৱাবলৈ এইটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ অৰ্জুনা ইয়াৰে দুটা আমি পালোঁ এতিয়া ইষ্ট ৱেষ্ট কোম্পানীৰ দুটা আছে এটা হৈছে লীলা আৰু এইটো হৈছে আমি ইয়াত লগোৱা অৰ্জুনাৰ প্ৰডাকশ্যনটো খুব ভাল হয় কিন্তু অৰ্জুনাতকৈও ভাল প্ৰডাকশ্যনৰ এটা বস্তু এটা ভেৰাইটি মোৰ লগত আছে মই সেইটো দেখুৱাম নিশ্চয় ইয়াৰ প্ৰতিজোপা গছত কিন্তু 40টা 35টা তেনেকৈ লাগে আমি অকণমান যদি আগলৈ যাওঁ আমি আন এটা ভেৰাইটি দেখুৱাম এইটো আচলতে থাইলেণ্ডৰ হয় ইণ্ডিয়াত এছেম্বলেড হৈছে আৰু আমাৰ ইণ্ডিয়াৰ এটা ভাল প্ৰজাতিৰ বিষয়ে আমাৰ কৃষকসকলে হয়তো নাজানিবও পাৰে বহুতে মই সেইটো দেখুৱাম মই ক'ব খুজিছোঁ এই জাতটোৰ বিষয়ে মই ক'ব খুজিছোঁ এইটো ইয়াৰ নামটো হ'ল মনত ৰাখিব কৃষক বন্ধুসকল কলছ F1 ইয়াৰ প্ৰডাকশ্যন খুব ভাল অৰ্জুনাতকৈও বহুত বেছি প্ৰডাকশ্যন হয় আৰু ইয়াৰ এটা বিশেষত্ব হ'ল আপুনি ইয়াক দীৰ্ঘ সময় সংৰক্ষণ কৰি ৰাখিব পাৰিব
এজোপা গছত কিমানৰ পৰা প্ৰায় কিমান লাগিব পৰা সময় প্ৰায় 50টাৰ অধিক লাগে যদি আপুনি গছজোপাক সময় দিব পাৰে। আপুনি জনালৈকে এটাত কিমানমান চাইজ হ'ব পাৰে? এইটো চাইজটো অকণমান ডাঙৰ হয়, 3 কেজিৰ পৰা 4 কেজিৰ ভিতৰত হয়। 3 কেজিৰ পৰা 4 কেজিৰ ভিতৰত হয়। ইয়াৰ মূল্য প্ৰায় 50-60 টকা হয়। 50-60 একেবাৰে সকলোবিলাকে যে ডাঙৰ হ'ব ঠিক তেনেকুৱা নহয়। প্ৰথম ফলটো এনেকুৱা হয়, এইটো প্ৰথমৰ ফল, আৰু শেষৰ ফলটো কিন্তু ইয়াতকৈ অলপ সৰু হয়। এইটো 2 পৰা 2.5 কেজি, 1.5 পৰা 2.5 কেজি তেনেকুৱা হ'ব। দেখাত প্ৰায় অৰ্জুনাৰ দৰেই, কিন্তু অৰ্জুনা নহয়। এইটো মোৰ চিৰালৰ খেতি। মই বৰ বিশেষ দিয়া নাছিলোঁ, হ'লেও 30 জোপামান চিৰাল দিয়া হৈছিল। আৰু চিৰাল খেতিৰ বিশেষত্বটো হ'ল ইয়াৰ বজাৰ মূল্যটো খুব ভাল, প্ৰায় 30 টকাৰ পৰা 40 টকা এটা চিৰালৰ দাম। আচলতে আমি জৈৱিক পদ্ধতিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিলোঁ, আৰু সেইটো কাৰণে আমি যিবোৰ ইয়াত কীটনাশক, ভেঁকুৰনাশক ইত্যাদি প্ৰয়োগ কৰোঁ, এই সকলোবিলাক জৈৱিক যিটো অৰ্গেনিক পোৱা যায় সেইখিনিকে আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু আজিকালি সাৰ নিদিলেতো খেতি নহয়, এইটো সকলোৱে জানে। আমি সাৰো ব্যৱহাৰ কৰোঁ, কিন্তু কি সাৰ ব্যৱহাৰ কৰোঁ মই দেখুৱাইছোঁ। আছে মোৰ ইয়াতে এটা, আমি এইটো সাৰ ব্যৱহাৰ কৰোঁ। কি হয় এইটো? মাল্টিপ্লেক্স কোম্পানী, ইয়াৰ নামটো হৈছে নৱজীৱন। জৈৱিক সম্পূৰ্ণ জৈৱিক। আৰু ইয়াৰ বজাৰ মূল্য 100 টকা, কিন্তু আমি বিশেষকৈ বেছিকৈ আনো কাৰণে 80 টকামানকৈ আমাক দিয়ে। মানে ইয়াৰ পৰিমাণ কেনেকৈ কি দিব লাগিব জনাই দিয়ক। পৰিমাণ এইটো গছ বিশেষকৈ বেলেগ বেলেগ হয়, আৰু সেইটো নিৰ্ভৰ কৰিব বজাৰৰ পৰা যিবিলাক আমি কেমিকেল DAP বা আন তেনেকুৱা ধৰণৰ সাৰ, ইউৰিয়া বা বিভিন্ন যিবিলাক সাৰ আনো, তাৰ তুলনাত ইয়াক খুব কম প্ৰয়োগ কৰিব লাগে। আৰু ইয়াৰ লগত বেলেগ সাৰ প্ৰয়োগ নকৰিলেও হয়। আৰু আমি এজোপা ৰঙালাও গছত প্ৰায় 50 গ্ৰাম ব্যৱহাৰ কৰোঁ। এজোপা ৰঙালাও গছত। আৰু এজোপা জলকীয়া গছত প্ৰায় 25 গ্ৰাম। আৰু সেই অনুপাতে আমি যিমান লাগে লৈ আহোঁ আৰু ইয়াৰ লগত যিটো ভিটামিন, আমি বিশেষকৈ যিটো ভিটামিন ব্যৱহাৰ কৰোঁ মই দেখুৱাইছোঁ। ইয়াৰ আগত আমি নেটচাপ কোম্পানীৰ ব্যৱহাৰ কৰি আছিলোঁ ভিটামিন, কিন্তু বৰ্তমান আমি এইটো ব্যৱহাৰ কৰোঁ, মহাফল লাও জাতীয় মহাফল মাল্টিপ্লেক্স কোম্পানী। আৰু আমি গোটেইবিলাক বস্তু মাল্টিপ্লেক্স কোম্পানীয়ে ব্যৱহাৰ কৰোঁ। মাল্টিপ্লেক্স এইটো বায়' কোম্পানী হয়, খুব ভাল। ইয়াৰ প্ৰডাকশ্যনবিলাকৰ ৰিজাল্ট খুব ভাল। আমি মহাফল কেনেকৈ সংগ্ৰহ কৰে ঔষধখিনি বিহপুৰীয়াত ডিলাৰ আছে, আমি ডিলাৰলৈ যাওঁ, তাত পোৱা যায়। মাল্টিপ্লেক্সৰ ডিলাৰ আছে। আমাৰ বহুত মানুহে যিবোৰ সকলে ইউৰিয়া ব্যৱহাৰ কৰে বা কেমিকেল যিবিলাক সাৰ ব্যৱহাৰ কৰে, তাৰ পৰিৱৰ্তে যদি কেঁচু সাৰ ব্যৱহাৰ কৰে, যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰিব। এইবোৰ আমাৰ ফাৰ্মৰ উৎপাদন ৰঙালাও, এইটো হাইব্ৰিড জাতৰ ৰঙালাও হয়। এইখিনি আচলতে বেপাৰীয়ে লৈ যাব, সেইটো কাৰণে চিনা হৈছিল। সকলোৱে যিহেতু দেখিলেই মুক্তাদাৰ ফাৰ্মখন খুব সুন্দৰকৈ তেওঁ সজাই আচলতে সজাই তোলাইছে বুলি ক'ব লাগিব। যথেষ্ট কষ্ট কৰিছে তেওঁ, গতিকে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু ইমানখিনি সময় দিয়াৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ মুক্তাদা। হয়, লগতে মই আলোড়ন গোষ্ঠীক আৰু বিশেষকৈ ঋণটোক মই মোৰ অন্তৰৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ধন্যবাদ। আৰু মোৰ এই ফাৰ্মলৈ আহি মোৰ ফাৰ্মখন তেওঁলোকে চাই চিতি যোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়।